Oh, hello guys. কি খবৰ? ভালে আছে না সব? ময়ো ভালে আছে। So, welcome to my Jamba vlog. আজি এই জাম্বা লগত পলাগৰত ৰাজ পূজা চাবা আহিছে। আহি থাকোতে এটা গেট দেখা পাইছে। ইয়াতে ইমান গামছা লাইছে। এটা লৈ যাম নাকি সুৰখৰি? এনে কৈছো জাম্বা পাপ লাগিব। আৰু ইফালে আহি দেখা পাইছি পুতলা কইনা কি কয় ইটো? ঐ ৰাজ পূজা চাবলৈ আহিছে। জাম্বা কাপোৰ পিন্ধি লৈ এতিয়া যাম বাণিজ্য মেলালৈ আদৰিছো ইফালে সোমাই যাম আদৰিছে যদি আৰু আইঠো জাম্বাটো ৰখি আছে কিবা নাম্বাৰ ল কয় আইঠো সেইকাৰণে মই এটা টিকেট লৈছে কি পাম ইয়াত চাবি ৰ কিচিৰ আয়া মোৰ টিকেটত নাম্বাৰত 20 টাকা লাগিছে 20 টাকা লগতে টিকেট কাটিছে 20 টাকাই পাইছে কি হ'ল থৌত জাম্বা খাম নাই অই গাইস ইটো বাদ দিলো ইটো এবাৰ বেলেগ খেলাত আহিছে ইয়াতে কিবা পাই মই নাজানে ইটো চাই টিকেট কাটিছে মই এটা লৈছে অই কিবা দামী বস্তু লাগি জানা ঐ এতিয়া মই স্কেচ কৰি দিম ঐটো চা ঐ জাম্বা উল্টাহে লৈছি ঐয়া এনেকা চা কি আহে ঐ 27 জাম্বা উল্টা দেখা হৈছি ঐ 27ত কি আছে আইঠো ঐ বাফৰে চেকনি লাগিছে ঐটো চা চেকাটো জাম্বা মই চাহে নাখাই কি চেকনি কি কৰিম ল থাৰ পৰা চেকনি লৈ থাকোতে ইয়া ভিডিঅ' চাই বোলে লগৰি ফাইছে ফটো উঠিছে ঐ আৰু মই চশমাটো ভাল পাই ঐ চশমা দোকানত আৰু আজিও আহিছে ঐ চশমাটো দি না বগাটো আৰু ইচ্ছা না কি ধুনীয়া কালুৱা লাগিছে ইফালে হোটেলটো আছে ওচৰেদি যাবাই নৰি আহক গৰম আছে কয় আৰু গাইস ভিডিঅ' বনাই এইটো থাৰ লৈছে আজি আৰু ইফালে পিস্তল লৈছে গুণ্ডা হম গুণ্ডা এইটো চানা আজিৰ পৰা মোক দম নিদিবি ঐয়া পিস্তল লৈছে গুলি খুৰি দিম জাম্বা হয়তো দমকল কিনিম ভাবিছিল কিন্তু পানীয়ে নোলাই জাম্বা খাই কিনিব ইফালে আহোতে মোৰ মাথাটোৱে ঘূৰাল মই পূজা চাবাহে আহিছি না বজাৰত আহিছি থুৰবাই পৰা নাই ইটো কাপোৰ দোকান চেন্ডেল দোকান আৰু ঐ গাইস ইটো মোৰ পোৱালিটো আৰু কিবা ইটো মোৰ মাইকিটো বহুত দিনৰ মূৰত লগ পাইছে খেনে আৰু এতিয়াহে ইণ্টাৰেষ্ট লাগিব এইটো চা টিকেট কাটিছে আজি মই উল্টাং ফাল্টাং ঘূৰিম আৰু মই উঠাৰ আগতে এইটো চাই লৈছে নাট বল্টুটো ঠিকে আছে নাই চবে ঠিকে আছে নহলে ফুৰি যাম আৰু এইটো চা আমাৰ গাড়ীটো ষ্টাৰ্ট কৰিছে কি মাথা ঘূৰাব নাকি বাপৰে গাইস জাম্বা গিটা উল্টাং ফাল্টাং ঘুৰাইছে ওলাই আহি নেখাহে হল মোৰ আৰু গাইস এইটো চা এইটো বল কয় এইটো লেব্ৰা হাতৰ লগত ফেলাই দিম এইয়া ফেলাইছে আৰু বেছি নাই সাইডত জাম্বা জাম্বা খোবাতহে গেল বাও হাতিয়া না মই লেব্ৰা হাতিয়া আৰু এটা দিছে সাইড দি নলি নাকত মাৰিম সাইড দি ভালকে সাইড দি জাম্বা নোৱাৰে আৰু গাইস এয়া চা বৰ্মা হতক লগ পাইছে বৰ্মাৰ লগৰী আহিছে নাম গাব কাৰণে আৰু কিবা বৰ্মাৰ লগৰী গিটাৰ লগত মোক চিনাকি কৰি দিছে এয়া বৰ্মাৰ লগৰীটো এইগিটা আৰু গাইস আমি এতিয়া ঘৰত আহিছে বাইকৰ লগত আহিছে আমাৰ চালিটো নাই চালি নোহোৱা গাড়ী লৈ আহিছে নতুনকৈ চাইছে যদি সাবস্ক্ৰাইব আৰু ফলো কৰিব জাম্বা ব্লগ বাই বাই